হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সকলোৱে সুস্থ আছে। আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈ আছে আবেলি আৰু পাপা আৰু মই অকণমান ওলাই আহিলোঁ ফুৰিবলৈ। আৰু আজি ভাবি আছোঁ ক'ত যাওঁ ক'ত নাযাওঁ, ভাবিলোঁ অকণমান ওলাই ক'ৰবাত ফুৰিবলৈ যাওঁ। ব'লকচোন তেতিয়াহ'লে ক'ত যাওঁ আপোনালোককো দেখুৱাই থাকোঁ। আৰু আমি আহি পালোঁ বঙাইগাঁৱৰ আই লাভ বঙাইগাঁও। আৰু ইয়াতে আহি পালোঁ, পৰিৱেশটো বহুত ধুনীয়া হয়। ইয়াৰে পৰিৱেশটো আমি চালোঁ আৰু আবেলি সময়ত ইয়াতে বহুত মানুহ আহে, ভাল লাগে। সেই গতিকে আমিও আহিলোঁ আৰু অকণমান টাইম ইয়াতে থাকিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু সন্ধিয়া সময়ত ভাল লাগে যিহেতু সকলোৱে ইয়াতে আহে, সেইকাৰণে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোককো অকণমান দেখুৱাই দিলোঁ, চাই থাকক। তো ফ্ৰেণ্ডছ, আমি ইয়াতে আহিলোঁ, বহুত ভাল লাগিছে। আৰু সন্ধিয়া সময়ত ইয়াতে আহি বহুত ভাল লাগে। আৰু ঘৰত এনে থকাতকৈ ভাবিলোঁ অকণমান ফুৰি আহোঁ। আৰু ইয়াতে অকণমান সময় বহি আছোঁ মই, আৰু ভাল লাগিছে পৰিৱেশটো। অলপ টাইম থাকিম, তাৰপিছত যাম। পৰিৱেশটো ধুনীয়া মানে। হেল্ল' ফ্ৰেণ্ডছ, আৰু আজি হৈছে নেক্সট ডে' আৰু এতিয়া হৈ আছে আবেলি। আৰু পাপা আৰু মই ওলাইছোঁ, যিহেতু আবেলি সময়ত আমাৰ এনেই থকা খাই ৰাতিপুৱাৰ ভাগতহে ক্লাছ থাকে, সেইকাৰণে পাপা আৰু মই ওলাইছোঁ। এতিয়া আমি যাম মন্দিৰত, আৰু ক'ত যাব পাৰোঁ চাওঁ। চ' ব'লক তেতিয়াহ'লে গৈ থাকোঁ। বতৰটো আজি খুব ধুনীয়া কৰিছে, আৰু আবেলি সময়ত এনেদৰে ফুৰি থাকি ভাল লাগে দিয়কচোন, মনটো ভাল লাগে বহুত। তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু ইয়াত চাওঁতে চাওঁতে সন্ধিয়াই লাগিল। আৰু সন্ধিয়া সময়ত বাহিৰত অকণমান সময় থাকি সঁচাকৈ মনটো বহুত ভাল লাগে, হয়নে নহয় কওকচোন। আৰু এয়াই আছিল আজি মোৰ এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। সকলোৱে হাঁহি থাকিব, সুস্থ থাকিব।